ভিডিঅ'টোৰ থাম্বনেইলৰ টাইটেলৰ পৰা গম পাইছে যে টপিকটো কিহৰ ওপৰত হ'ব গৈ আছে। হয়, অৰ্থদলাইত মুক্তি লাভ কৰা মালামাল বয়জ। কেনেকুৱা হৈছে? ভাল, বহুত ভাল নে টাইম পাছ? আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই কাৰ্তিক আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসমীয়া চিত্ৰকথাত। 90 বছৰত ভৰি দিয়া অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ বৰ্তমান গোল্ডেন পিৰিয়ড বুলি ক'ব পাৰি। কাৰণ এই বছৰটোত যেনেকৈ বেক টু বেক হিট চিনেমা আহি আছে, মই বিচাৰোঁ যে এনেকৈয়ে এই ছবি জগতখন আগুৱাই যাওক আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তাৰ কাৰণে, যাতে মই এনেদৰে সৰু সুৰা ভিডিঅ' বনাই থাকিব পাৰোঁ। মই চাই আহিলোঁ মালামাল বয়জ। কি চিনেমা! বিদুৰ ভাই চিনেমাখনৰ পাছত এখন সুন্দৰ কমেডি চিনেমা চালোঁ আৰু ইমানে হাঁহিলোঁ যে কি ক'ম আৰু। ইয়াত আমি কোনো আম্বানী পিতেক বহি থকা নাই। মই পলিচি বিকিব পৰা নাই, তই চাহ বিকিব পৰা নাই, ই নিজৰ দেহ বিকিব পৰা নাই। স্ক্ৰিপ্ট মাৰি মোক ভাঙি দিম। কিন্তু যেতিয়া ইম'চনেল চিন আহে তেতিয়া আপোনাৰ মনটো চুই যাব এই চিনেমাখনে। আজি শপত ল'লোঁ, খেতিয়ে কৰিম। পঞ্চায়ত ৱেব ছিৰিজত ফেমাছ হোৱা কেৰেক্টাৰ বনৰাকচ আৰু বিনোদেও এই চিনেমাখনত অভিনয় কৰিছে। কিন্তু সেই অভিনয়কো চেৰ পেলাইছে আমাৰ নিউ জেনেৰেশ্যনৰ অভিনেতা ক্ৰমে বলিন বৰা, উজ্জ্বল ৰাজখোৱা, জিন্তু কুমাৰ কাশ্যপ, নৱজ্যোতি নাথ আৰু জুনু নাথ ডেকাই। ছবিখন আগবঢ়াই লৈ যায় এটা সুন্দৰ মেচিয়ৰ্ড লাভ ষ্টৰীয়ে আৰু তাৰ লগত 4জন যুৱকৰ জীৱন কাহিনী। মোলে চাই যিটো হাঁহি মাৰিলে, তোৰ চেণ্ডেল খোলা আছিল চাগে। হেপী বাৰ্থডে। থতুৰা ফুলেৰে বাৰ্থডে উইচ কৰে আপুনি চাগে প্ৰথমজন ব্যক্তি। ৰাইটাৰে কেৰেক্টাৰকেইটাক সুন্দৰভাৱে উপস্থাপন কৰিছে। ডাইৰেক্টৰ মৃণাল ডেকাৰ এখন প্ৰথম ছবি যদিও তাৰ চিনেমা ফটোগ্ৰাফী, স্ক্ৰীন প্লে আৰু গানকেইটা সুন্দৰ হৈছে। আৰু কমেডি চিনেমা তাতে আকৌ আশ্চৰ্যতাৰ গান নাথাকিব, কেনেদৰে সম্ভৱ? এইবাৰ আহিছোঁ ডাইলগৰ পিনে। ডাইলগৰ কথা কি ক'ব, একদম মজা। এই যে পটককৈ যে কৈ দিয়ে আৰু যিটো মানে ডাইলগ দিয়ে টাইমিং, এই টাইমিংটো একদম মজা টাইমিং। চ' আহক চিনেমাখন চাওক আৰু হাঁহক। মন খোজ কৰি দিব চিনেমাখনে আপোনাৰ। আৰু তাত মেছেজো আছে, যিটো মানে আজি ধৰক আজিৰ সমাজৰ, আজি নিউ জেনেৰেশ্যনৰ ল'ৰাবিলাকৰ যিটো মানে কমফৰ্ট জোনত থাকি ভাল পায়, যে কোনো কিবা এটা কাম দিলেও কাম কৰিব নিবিচাৰে, তেনেকুৱা এটা মেছেজেৰে চিনেমাখন সুন্দৰভাৱে চলি গৈছে। কিমানকে দিবি? মাহে 10-12 হাজাৰ মানকে দি দিম। 10-12 হাজাৰ টকাত মাহে বিমল চবকে আমি। মুঠতে ছবিখন সুন্দৰ হৈছে। মই ছাজেষ্ট কৰোঁ যে আপোনালোকে আহক, চিনেমাখন চাওক আৰু যোনে যোনে চাইছে তো তেওঁসকলকলৈ কমেণ্টত জনাব কেনেকুৱা পালে আপোনালোকে। চ' যি ৰিভিউ কৰিছোঁ সেয়া মোৰ দৃষ্টিভংগীৰে মই ৰিভিউটো কৰিছোঁ। চ' আহক চিনেমাখন চাওক। এতিয়া আহোঁ অলপ বিজনেছৰ ফালে। কিমান উপাৰ্জন কৰিলে ছবিখনে? শুক্ৰবাৰে ৰিলিজ হোৱা ছবিখনে প্ৰথম সপ্তাহত উপাৰ্জন কৰিলে শুক্ৰ, শনি, ৰবি আপোনাৰ ক্ৰমে এনেধৰণৰ 16 লাখ, 19 লাখ আৰু 32 লাখ। ক্ৰমে সোম, মঙল আৰু বুধবাৰে উপাৰ্জন কৰিলে 22, 25 আৰু 21 লাখ। টোটেল 6 দিনত উপাৰ্জন কৰিলে 1 কৰোৰ 35 লাখ টকা। চিনেমাখনৰ বাজেট আছিল 1 কৰোৰ। চ' আমি ক'ব পাৰোঁ যে বৰ্তমান চিনেমাখন এখন হিট চিনেমা। কিন্তু এই ছবিখনে বহুতে কম্পেয়াৰ কৰি থকা বিদুৰ ভাই আৰু লগতে ৰুদ্ৰ, ভাইমন্দা আদি ছবিবিলাকৰ লগত ফেৰ মাৰিব পাৰিবনে বিজনেছৰ ক্ষেত্ৰত? আহক অকণমান থুলমূল আভাস আমি লওঁ। আজিলৈ ইমানতে এৰিছোঁ। ত' যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটোত ছাবস্ক্ৰাইব কৰিব। আকৌ এই চেনেলটোত মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু ছবি ৰিভিউ আৰু লগতে ট্ৰেইলাৰ বা এনেকুৱা কিছুমান ছবি জগতৰ কিছুমান তথ্য লৈ মই নিশ্চয় আহিম। চ' আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় অসম।